আঘোণৰ পকা ধানৰ সুভাষেৰে সুভাষিত গ্ৰামাঞ্চলৰ খেতিপথাৰ। পথাৰৰ শালি ধানৰ সোণগুটিয়ে কৃষকলৈ কঢ়িয়াই আনিছে প্ৰাপ্তিৰ আনন্দ। এতিয়া আঘোণ মাহ, অসমৰ গ্ৰামাঞ্চলত শালি ধানৰ পকা সোণোৱালী সোণগুটিয়ে যেন চৌদিশে ভৰি পৰিছে। পকা ধানৰ গোন্ধৰ সুভাষেৰে সুভাষিত হৈ পৰিছে অসমৰ গ্ৰামাঞ্চল। আঘোণৰ পকা ধানেৰে পথাৰ ভৰি থকা খেতিপথাৰৰ প্ৰাচুৰ্য আৰু সম্ভাৱনাই অনবৰতে হাত বাউলি মাতিছে। বাৰিষাৰ বোকাপানীৰ মাজত পুৱাৰ পৰা গধূলিলৈ খেতিয়কৰ কঠোৰ শ্ৰমৰ বিনিময়ত এতিয়া যেন পথাৰ ভৰি থকা শালি ধানৰ থোক ভৰা সোণোৱালী সোণগুটিয়ে খেতিয়কক দুখৰ কথা পাহৰাই হাঁহি আনন্দৰে পথাৰলৈ হাত বাউলি মাতিছে। আশাৰ পূৰ্ণতাত কৃষকসকলেও হাতত কাঁচিখন লৈ পথাৰলৈ গৈ যেন বাৰিষাৰ দুখময় সময়ৰ কথা পাহৰি নিজকে আপোন পাহৰা হৈ পৰিছে। কাতিৰ কঙালীয়ে মুখৰ মাত কাঢ়ি নিয়া গ্ৰামাঞ্চলৰ কৃষকে গভীৰ প্ৰত্যাশাৰে অপেক্ষা কৰি থাকে প্ৰাচুৰ্য মাহ আঘোণলৈ। এনে সময়ত আঘোণৰ ঘন কুঁৱলীয়ে আশা ভৰা পকা ধানৰ খেতিপথাৰলৈ স্বাগতম জনাই কৃষকক। পুৱাৰ কুঁৱলীক সম্ভাষণ জনাই পুৱাৰ পৰা গধূলিলৈ খেতিপথাৰত ডাৱৰী ব্যস্ত হৈ পৰে। কৃষকৰ আশা আনন্দ চিৰ প্ৰবাহমান লোকসংস্কৃতিৰ ধাৰা আৰু পৰম্পৰাই আঘোণক প্ৰদান কৰিছে অনন্য মাত্ৰা। এই আঘোণৰ পকা ধানৰ পথাৰখনে অতীতৰে পৰা পৰম্পৰাগতভাৱে কঢ়িয়াই আনিছে সম্প্ৰীতিৰ এক নিৰ্ভেজাল প্ৰতিচ্ছবি। অৱশ্যে পৰিৱৰ্তনৰ ধামখুমীয়া পৰা আঘোণৰ নিৰ্ভেজাল পথাৰখনো মুক্ত হ'ব পৰা নাই। খেতিপথাৰৰ ধান দাৱলৈ সাউৰি খোৱা প্ৰথা আঘোণৰ অন্যতম সম্প্ৰীতিৰ ছবি। গাঁৱৰ কৃষকসকলে গাঁওখনৰ প্ৰতিঘৰ কৃষকৰ খেতিপথাৰত এদিন এদিনকৈ ধান দাই দিয়াটো আছিল এক পৰিচিত লোকছবি। কোনো টকা পইচা নোলোৱাকৈ ধান দাই দিয়াৰ বিনিময়ত পথাৰত হাঁহৰ মাংস, মাটিমাহৰ দাইল আদিৰে এসাঁজ ভালকৈ খাই সহায় কৰি দিয়াটো আছিল আঘোণৰ এখন সমন্বয় তথা সম্প্ৰীতিৰ পৰিচিত ছবি। যিখন ছবি সম্প্ৰীতি সময়ত বয় বস্তুৰ অত্যাধিক মূল্য বৃদ্ধিয়ে বিলুপ্তি ঘটোৱা বুলি প্ৰকাশ পোৱা গৈছে। পথাৰত নৰা পাৰি ঘূৰণীয়াকৈ বহি লৈ দাৱনীসকলে একেলগে হাঁহি ধেমালিৰে এসাঁজ ভাত খোৱাটো সম্প্ৰীতিৰ আনন্দৰ উজ্জ্বল নিদৰ্শন। পিছে পৰিৱৰ্তনৰ সোঁতত আজিৰ খেতিপথাৰত সাউৰি খোৱা ক্ৰমাৎ বিলুপ্তিৰ দিশে যেন গতি কৰিছে। আপোনালোকৰ চেনেললৈ প্ৰথমতে নমস্কাৰ জনাইছোঁ। এইবাৰ আচলতে শালি খেতি হওক বা আমাৰ ৰঞ্জিত, আইজং আৰু অন্যান্য বাহাদুৰ এই জাতিৰ খেতিটো আচলতে বহুত উন্নত মানৰ হৈছে আমাৰ এই অঞ্চলত। মোৰ বুলিয়ে নহয়, এই অঞ্চলৰ আটাইখিনি আপোনালোকে যদি চাৰিওফালে দেখিব খেতি নদন বদন হৈছে। এইবেলি যোৱা দুটা বৰ্ষত মানে মানুহৰ যিটো যন্ত্ৰণা আছিলে, বানৰ কবলত খেতি একমুঠি খেতিও কাটিবলৈ পোৱা নাছিলে, কিন্তু এইবেলি তাৰমানে তেওঁলোকে খুব আনন্দ মনেৰে খেতিখিনিলৈ অপেক্ষা কৰি আছে আৰু খেতি খুব ভাল হৈছে। সকলোৱে এইবাৰ ভঁৰালত নতুন ধান থ'ব পাৰিব আৰু খেতিৰ যিটো এইবাৰ প্ৰডাকশ্যন হৈছে, বতৰে আচলতে সহায় কৰিলে। বৰ খৰাং বতৰৰ পিছত দীঘলীয়া এটি মানে বৰষুণ হোৱাৰ বাবেহে আমাৰ এই অঞ্চলৰ খেতিখিনি ভাল মানদণ্ডৰ হৈ উঠিল। যদি এই দীঘলীয়া বৰষুণখিনি নাপালেহেঁতেন তেনেহ'লে এই অঞ্চলৰ খেতিয়কসকলে মূৰে কপালে হাত দিব লগা অৱস্থা এটা হ'লহেঁতেন। সেয়ে আমি পৰমপিতা পৰমেশ্বৰ আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত আমি শতকোটি প্ৰণাম জনাইছোঁ যে তেখেতে আমাক এই সোণগুটি চপাবৰ কাৰণে এইবেলি সুন্দৰ সুবিধা প্ৰদান কৰিলে। তাৰ কাৰণে আমি দেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চিপাঝাৰৰ পৰা ইমদাদুল হকৰ প্ৰতিবেদন, ৰিপাব্লিক এডি।